Hey guys, welcome back to my YouTube channel Suman blog. তো আজি আমি অলপ বেলেগতকৈ বেলেগ মানে তো মন্দিৰত যাইছো তো তাতে মানে মেলা হৈ আছে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি হেকলৈ চাই থাকক আৰু আজি আমি মেলাত যাই কি কৰোঁ কি নকৰোঁ সকলোবোৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছো তো ব্লগ ভিডিঅ'টো পৰম अभी मजा आएगा ना भिड़ो তো গাইস আজি হৈছে বহাগৰ 1 তাৰিখ অৰ্থাৎ মানুহ বিহু তো ব্লগ মানুহ বিহুক চিন্তি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ ফাইনালি আমি আহি পামে আৰু মানে দুধকৰ দেৱালয় তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক আৰু এইটো চাওক মানে গেটটো আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাই আছোঁ আৰু চাব পাৰে ৰাস্তাত পুৰা জাম হৈ আছে তো আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক ফাইনেলি আমি আহি পালোঁ দুধকৰ দেৱালয় তো ইয়াতে বাইকটো পাৰ্কিং কৰিলোঁ আৰু এতিয়া আপোনালোকক লৈ যাই আছোঁ মেইন মন্দিৰত তো বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো গাইস আজি হৈছে ফাৰ্ষ্ট বিহু তো চাওক না মানুহ মানে প্ৰথম দিনা মানুহেই মানুহ মানে তো দেখি আছোঁ আপোনালোকক চাৰিওকাষে তো লাগি ৰহো আমাৰ সাথ তো গাইস এতিয়া আমি মন্দিৰৰ ওপৰত উঠি আছোঁ আৰু এইটো মোৰ পাছফালে যিটো মন্দিৰ দেখিছে এইটো হৈছে মানে শিৱ মন্দিৰ হিচাপে জনা যায় মানে শিৱৰাত্ৰিৰ দিনা মানে ইয়াতে ডাঙৰ পূজা কৰা হয় আৰু ওপৰত যিটো আছে এইটোহে হৈছে মেইন মানে দুধকৰ দেৱালয় তো বলক আৰু আমি যাই আছোঁ মন্দিৰৰ ওপৰলৈ আৰু গাইছ এই কেমেৰাত যিজন ল'ৰা দেখিছে মানে কি ক'ম আৰু পুৰা এনচিচিৰ ন পুৰা একদম মানে পাহাৰবোৰত নামানে মানে পুৰা দৌৰি উঠি যায় পাহাৰত মই হিচাপে দৌৰি যাব নোৱাৰোঁ তো খোজকাঢ়ি যাইছোঁ আৰু ইয়াতে পুৰা দৌৰি যাইছে পাহাৰৰ ওপৰলৈ আৰু গাইছ এইটোৱে হ'ল মানে মেইন মন্দিৰটো দুধকৰ দেৱালয় তো আমি এতিয়া সেৱা ল'বলৈ যাম আৰু আপোনালোকক লগ পাই আছোঁ তো ইয়াতে মানে সেৱা লৈ ল'লোঁ আৰু এতিয়া মানে মন্দিৰৰ চাৰিওকাষে দেখিম মানে আৰু পাহাৰৰ মানে একদম ওপৰৰ পৰা পুৰা আল্টিমেটলি ভিউ আহে দেই আৰু আপোনালোকে চাব পাৰে পুৰা আল্টিমেটলি ভিউ আহে যদি আপোনালোকে অহা নাই আহি পাব তো গাইছ মানে এতিয়া আমি পাহাৰৰ ওপৰৰ পৰা তললৈ নামি আছোঁ মানে এই গৰমত মানে বহুত গৰম লাগিছে আৰু মানে তো তলত যাই কেনেকুৱা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক তো বলক আৰু গাইছ লগতে মানুহ চাওক না মানুহেই মানুহ মানে কি ক'ম আৰু মাতাৰ ডেন্স গাইছ আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ আছিল ভিডিঅ'